হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি তোমালোকৰ কাৰণে সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 14 মহাজন পদ নামৰ পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। 1 নম্বৰত লিখা আছে সঁচা মিছা নিৰ্ণয় কৰা। তোমালোকক কোৱা হৈছে যে প্ৰশ্নৰ কোনটো সঁচা আৰু কোনটো মিছা নিৰ্ণয় কৰিবলৈ। ব'লা ভিডিঅ'লৈ আৰম্ভ কৰোঁ। ক নম্বৰত দিয়া হৈছে পুৰাতত্ত্ববিদসকলে খনন কাৰ্যৰ দ্বাৰা জনপদসমূহৰ বিষয়ে তথ্য লাভ কৰিছিল। এইটো উত্তৰ সঁচা হ'ব। তোমালোকে সঁচা লিখি ল'বা। আৰু খ নম্বৰত দিয়া হৈছে জনপদৰ দিনত বিভিন্ন ৰঙৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰা হৈছিল। কিতাপত পঢ়িলেই তোমালোকে গম পাই যাবা যে এইটো তৈয়াৰ কৰা হৈছিল বিভিন্ন ৰঙৰ পাত্ৰ। উত্তৰটো হ'ব সঁচা। তোমালোকে সঁচা লিখি ল'বা। গ নম্বৰত তোমালোকক দিয়া হৈছে যে মহাজন পদৰ সময়ত লোৰ ব্যৱহাৰ হোৱা নাছিল। মহাজন পদৰ সময়ত লোৰ ব্যৱহাৰ হৈ গৈছিল। এইটো এনচাৰ হ'ব মিছা। তোমালোকে তোমালোকৰ বহীত মিছা এনচাৰটো লিখি ল'বা। আৰু ঘ নম্বৰত দিয়া হৈছে মহাজন পদৰ দিনত শস্যৰ ওপৰত 6/1 অংশ কৰ নিৰ্ধাৰণ কৰা হৈছিল। কৰটো দিয়া হৈছিল 6/1 অংশলৈ। উত্তৰটো হ'ব সঁচা। সঁচাটো লিখি ল'বা। পুংগৰমত তোমালোকক দিয়া হৈছে যে মহাজন পদসমূহ সমগ্ৰ ভাৰততে সিঁচৰতি হৈ আছিল। এইটো মিছা হ'ব। 2 নম্বৰলৈ আহোঁ। 2 নম্বৰৰ কত লিখা আছে তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল। উত্তৰ হ'ব মগধ। আৰু খ নম্বৰত মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল। ইয়াৰ আনচাৰ হ'ব গংগা নদী। আৰু গ নম্বৰত দিয়া আছে তলৰ কোনখন ঠাই 16 মহাজনপদৰ অন্তৰ্ভুক্ত নহয়। ইয়াৰ এনচাৰ হ'ব হস্তিনাপুৰ, যি 16 মহাজনপদৰ অন্তৰ্ভুক্ত নহয়। আকৌ ঘৰ হ'ব কোন বৃত্তৰ লোক মহাজনপদসমূহত নাছিল। ইয়াৰ এনচাৰ হ'ব পেচাদাৰী স্থপতি, যিটো তোমালোকৰ সমাজ বিজ্ঞান কিতাপত কোনো ঠাইতে নাই। পুংগ নম্বৰত হ'ব কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল। ইয়াৰ এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। এনচাৰটো তোমালোকৰ চন্দ্ৰগুপ্ত মৌৰ্য হ'ব। লিখি ল'বা। আৰু 3 নম্বৰৰ আছে উত্তৰ লিখা। কত আছে মহাজন পদৰ দিনত কি উপায়েৰে খাদ্য শস্যৰ উৎপাদন বঢ়োৱা হৈছিল। ইয়াৰ এনচাৰ হ'ব মহাজন পদৰ দিনত উন্নত ধৰণৰ লোৰে তৈয়াৰী সা-সঁজুলি ব্যৱহাৰ কৰি আৰু বীজ সিঁচি পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল। সিহঁতৰ দিনত লোৰে তৈয়াৰী কৰি সা-সঁজুলি আৰু তাৰ পাছত বীজ সিঁচি পুলি ৰোপণ কৰি অধিক শস্য উৎপাদন কৰিছিল। খ নম্বৰত দিয়া হৈছে ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল। ইয়াৰ এনচাৰ হ'ব ৰাজন পদৰ নিৰ্বাচন আৰ্যসকলে কৰিছিল। গ নম্বৰত দিয়া হৈছে মহাজন পদৰ ৰজাসকলে কিয় দুৰ্গ নিৰ্মাণ কৰিছিল। ইয়াৰ এনচাৰ হ'ব মহাজন পদৰ ৰজাসকলে আনৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ আৰু নিজৰ বসবাস কৰা জনসাধাৰণক অধীনত ৰাখিবলৈ দুৰ্গ নিৰ্মাণ কৰিছিল। ঘ নম্বৰত দিয়া গৈছে মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ কি আছিল। ইয়াৰ এনচাৰ হ'ব মগধ শক্তিশালী হোৱাৰ মূল কাৰণবোৰ আছিল ইয়াৰ প্ৰাকৃতিক সম্পদৰাজি। প্ৰধান নদী গংগা আৰু সোণ মগধৰ মাজেদি বৈ গৈছিল বাবে এই বিস্তৃত অঞ্চল সাৰুৱা আছিল। ইয়াৰ ফলত পৰিবহণ, পানী যোগান আদিৰ সুবিধা হৈছিল। তদুপৰি মগধ বহু অঞ্চল হাবি-বননিত পৰিপূৰ্ণ আছিল। হাবিত থকা হাতীবোৰ ধৰি আনি প্ৰশিক্ষণ দি সেনা বাহিনীৰ কামত লগোৱা হৈছিল। ইয়াৰোপৰি মগধৰ কোনো কোনো অঞ্চলৰ লোক খনি পোৱা গৈছিল। সেয়েহে এই সকলো ফলৰ পৰা মগধ শক্তিশালী আছিল। উং নম্বৰত দিয়া হৈছে মহাজন পদৰ দিনত লিপিক বিশেষকৈ কি কি কামত ব্যৱহাৰ কৰিছিল। ইয়াৰ উত্তৰ হ'ব মহাজন পদৰ দিনত লিপিক বিশেষকৈ হিচাপ-নিকাচ ৰাখিবৰ বাবে আৰু দূৰ-দূৰণিলৈ খবৰ পঠিয়াবলৈ লিপিৰ প্ৰয়োগ কৰিছিল। লিপিৰ সহায়ত ৰজাসকলে কৰ সম্পৰ্কীয় হিচাপও ৰাখিছিল। 4 নম্বৰত দিয়া হৈছে দলত আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰত দিয়া হৈছে জনপদৰ দিনত ৰজা নিৰ্বাচন আৰু বৰ্তমান শাসকসকলৰ নিৰ্বাচনৰ মাজত কি কি অমিল দেখা যায়। ইয়াৰ এনচাৰ হ'ব জনপদৰ দিনত ৰজাক নিৰ্বাচিত কৰা হৈছিল। আনহাতে বৰ্তমান শাসকসকলৰ নিৰ্বাচন জনসাধাৰণে ভোটাধিকাৰ
সাব্যস্ত কৰি নিৰ্বাচিত কৰে। 6 নম্বৰ প্ৰশ্ন, মহাজনপদসমূহৰ সময়ত জনসাধাৰণে কি কি কৰ সোধাইছিল? ইয়াৰ উত্তৰ হ'ব মহাজনপদসমূহৰ সময়ত জনসাধাৰণে শস্য উৎপাদনৰ 6/1 অংশ কৰ হিচাপে ৰজাক দিব লাগিছিল। ইয়াৰ উপৰি পশুপালকসকলে জীৱ-জন্তু অথবা জীৱ-জন্তুৰ পৰা উৎপন্ন হোৱা বস্তু বাবদ কৰ কাটলগ আদায় দিব লাগিছিল। আৰু ব্যৱসায়-বাণিজ্য কৰা সকলে তেওঁলোকে বেচা-কিনা কৰিবলৈ অন্য বস্তুৰ ওপৰত নিৰ্দিষ্ট পৰিমাণৰ কৰ কাটলগ আদায় দিব লগা হৈছিল। So guys, 5 নম্বৰত দিয়া হৈছে মানচিত্ৰ চাই উত্তৰ লিখা। তো ইয়াৰ ক নম্বৰৰ কুৱেশ্যন হ'ব, সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত? ই বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্য চুই গৈছে? তো ইয়াৰ উত্তৰ হ'ব সিন্ধু নদী ভাৰতৰ পশ্চিম দিশত অৱস্থিত। ই বৰ্তমান ভাৰতৰ জম্মু আৰু কাশ্মীৰ চুই গৈছে। আৰু গাইজ, তোমালোকৰ শেষ প্ৰশ্ন খ নম্বৰৰ, প্ৰাচীন মগধ বৰ্তমান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? তো ইয়াৰ উত্তৰ হ'ব বিহাৰত। মানে প্ৰাচীন মগধৰ বৰ্তমান য'ত অৱস্থিত আছিলে সেইটো বৰ্তমান বিহাৰত আছে। চ' বন্ধু বান্ধৱীসকল, এইখন আছিল তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ কমপ্লিট প্ৰশ্নৰ উত্তৰ। চ' মই ভাবোঁ তোমালোকে ভালকৈ বুজি পালা সকলো প্ৰশ্নৰ উত্তৰ। তো মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোক লাইক আৰু চেনেলক ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰিব নাপাহৰিবা, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তোমালোকে অতি সোনকালে মোৰ ভিডিঅ'টো পাই যাবা।